হেল্ল' এভৰিৱান, মই আজি বনাব লৈছোঁ তেল পিঠা। তাৰ কাৰণে মই এটা ডাঙৰ বাতি লৈছোঁ আৰু মই ভাত খোৱা চাউলৰ গুড়ি বনাইছিলোঁ আৰু চাউলটোৰ গুড়িখিনি মই ৰ'দত দি শুকাবলৈ দিছিলোঁ আৰু তাৰ বাবে 2 কাপহে মই ইয়াতে ল'ম। 2 কাপ লৈ ল'লোঁ চাউলৰ গুড়ি, ডাঙৰ কাপেৰে লৈছোঁ। এইখিনি ৰ'দত শুকাবলৈ দিছিলোঁ। ৰ'দত শুকাবলৈ দিলে বেছি দিনলৈ থাকে। আৰু এতিয়া মই ল'ম আটাখিনি আপোনালোকে ডাঙৰ চামুচেৰে এচামুচ দি দিব পাৰে। মই এমুঠি লৈছোঁ, হাতেৰে ল'লোঁ এমুঠি। আটা নহ'লে ময়দাও দি দিব পাৰে। আটা মুঠি মই দি দিলোঁ। এইখিনি মিক্স হোৱাৰ কাৰণে লাৰি দিলোঁ এবাৰ। এইখিনি মিক্স কৰি এতিয়া মই এচামুচতকৈ কম নিমখ দিলোঁ আৰু মই 1 কাপ গুড় লৈছোঁ আৰু গুড়খিনি মই সৰু সৰুকৈ কাটি লৈছোঁ আৰু গেছটো অন কৰি পাত্ৰ এটা দি তাত মিঠৈখিনি দি আৰু 1 কাপ পানীও দি দিছোঁ। এতিয়া মই এবাৰ লাৰি দিছোঁ। মিঠৈখিনি গলি গৈছে। এয়া হৈ গ'ল আৰু মই গেছটো অফ কৰি দিম। এইখিনি মই ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছতহে মিঠৈ পানীখিনি ঠাণ্ডা হৈ যোৱাৰ পিছত এতিয়া মই চেকি দিম। মই চেকি অলপ অলপকৈ দি যাম। আপোনালোকে বেলেগকৈ চেকি গোটেইখিনি ল'ব পাৰে। মই এনেকৈ অলপ অলপকৈ এইটো পাত্ৰৰ পৰাই চেকি লৈছোঁ। বেলেগ বাচন লেতেৰা কৰা নাই। অলপ অলপকৈ দিয়ে আৰু লাৰি লাৰি গৈছোঁ। মিঠৈ লেতেৰাখিনি ওলাই গৈছে। আপোনালোকে তেল পিঠা কেনেকৈ বনায় কমেণ্টত জনাবচোন। আৰু এতিয়া 1 কাপ পানী লাগিব, কাৰণ আমাৰ সেইখিনি পানীৰে নহ'লে। তেল পিঠা বনাবলৈ সকলোৱে জানে, তথাপিতো মই এইকাৰণে দিছোঁ, মই কেনেকৈ বনাওঁ সেইটো দেখুৱাবৰ কাৰণে। আমাৰ এইখিনি হৈ গ'ল, ধুনীয়াকৈ মিক্স হৈ গৈছে গোটেইখিনি। এয়া চাই লওক। এইখিনি মই 2 ঘণ্টামান ৰাখি দিছিলোঁ। আচলতে ৰাখি দিলে কেতিয়াবা শুকায়ো যায়, তেতিয়া অলপ পানী দি মিক্স কৰি লৈ ল'ব। আৰু মই গেছটো অন কৰি কেৰাহী এটা বহাই দিছোঁ। তাত মই ৰিফাইন তেল দিছিলোঁ আৰু এতিয়া মই এইখিনি লাৰি দিছোঁ। এতিয়া মই গেছটো অন কৰি কেৰাহী এটা বহাই দিছোঁ আৰু মই ৰিফাইন তেল লৈ লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই এচামুচকৈ দি গৈছোঁ। এয়া দেখিছেনে? আচলতে তেল অলপ বেছিকৈ লাগে। এই অলপ অলপকৈ ফুলি আহিছে। গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিব, নহ'লে বাহিৰৰ ফালে সিজিব, ভিতৰৰ ফালে নিসিজিব পিঠাকেইখনৰ। মই মিডিয়াম ফ্লেমত লৈছোঁ আৰু এতিয়া অলপ ৰঙা পৰালৈকে ৰখি থাকিম। মই এখন এখনকৈ দি যাম।
এনেকৈ দি দিছোঁ তেলখিনি ওপৰলৈ অহাৰ কাৰণে। এয়া দেখিছেনে ধুনীয়াকৈ ফুলি গৈছে। এয়া আমাৰ পিঠা হৈ গ'ল। বাকীখিনি মই এচামুচকৈ দি যাম। কেতিয়াবা পিঠা মানে ফুলি নাযাবও পাৰে, কিন্তু কথা নাই, এইটো ফুলা নুফুলালৈ তাৰে সোৱাদটো একেই থাকে। মই তেল পিঠা খাই ভাল পাওঁ। আপোনালোকে কেনে পায় কমেণ্টত জনাবচোন। পিঠাকেইখন ভজা হৈ গ'ল। এয়া আমাৰ তেল পিঠা ৰেডি হৈ গ'ল। আৰু এতিয়া দেখুৱাই দিওঁ মই। এয়া দেখিছেনে কোমল হৈ গৈছে, ফুলিও গৈছে। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো ক্লিক কৰি দিব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই যাব আপোনালোকে। বাই বাই।